নমস্কাৰ, মই আজি আপোনালোকক নাৰিকল আৰু গুড়ৰ ভুজিয়া বনাই দেখাম। ইয়াৰ কাৰণে লাগিব 400 গ্ৰাম ময়দা আৰু অলপ নিমখ মিলাই দিলোঁ। আৰু ইয়াত লাগিব মোৰ হ'বৰ কাৰণে ঢিলা হ'বৰ কাৰণে অলপ ৰিফাইন দি দিলোঁ। আপোনালোকে ঘিও দিব পাৰে, মই কিন্তু ৰিফাইন দিলোঁ। এই ৰিফাইনখিনি দি এনেকৈ মিলাই ল'ব লাগিব। এতিয়া আমি ৰিফাইনখিনি ময়দাৰ লগত ধুনীয়াকৈ মিলাই ল'ম। পানী দি মই অলপ অলপকৈ ময়দাখিনি এতিয়া মাৰি ল'ম। এতিয়া মই ময়দাখিনি 10-15 মিনিটৰ কাৰণে ঢাকি ৰাখিম। তাৰপিছত মই ভুজিয়া বনাম। মই আগতে নাৰিকল আৰু গুড় অকণমান চেনিও দি ভাজি থৈ দিছোঁ। এতিয়া মই ভুজিয়া বনাম। এতিয়া আমি ভুজিয়াটো বনাই দেখুৱাম। এতিয়া এনেকৈ লাড়ু বনাই পিনে এতিয়া এনেকৈ বেলি ল'ম। তাৰপিছত ভুজিয়াৰ সাজত ভুজিয়া বনাম। এনেকৈ বেলি ল'ম। ৰিফাইনখিনি আমি দি দিলোঁ। ভুজিয়াটো ডুব যোৱাকৈ তেল দিব লাগিব। এতিয়া আমি ভুজিয়া বনাম। এতিয়া এই ভুজিয়া বনাই আছোঁ। দেখিছেনে ভুজিয়াটো কেনেকুৱা হৈছে? আমি ভুজিয়াখিনি তেলত দি দিছোঁ। ভুজিয়া বনোৱাটো বহুত সহজ, বেছি হেৰি নাই, সময় নালাগে, তৎক্ষণাতে হৈ যায়। এতিয়া আমাৰ ভুজিয়াটো হৈ গ'ল। দেখিছেনে কি ধুনীয়াকৈ ফুলিছে।